Hello guys, welcome back to our channel Lemon Vlogs. তো আজি আমি এটা ধুনীয়া লোকেশনত গৈ আছো, চাই থাকক ভিডিওটো শেষলৈকে স্কিপ নকৰাকৈ। গাইস এতিয়া আমি ঘৰৰ পৰা ওলালো আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকক ক'ত গৈ আছো কি কৰি আছো আপোনালোকে গোটেইখিনি গম পাব চাই থাকক তো फ्रेंड्स আজি আমি এটা বহুত ধুনীয়া ঠাইত গৈ আছো। তো ভিডিওটো শেষলৈকে চাই থাকক, গোটেইখিনি গম পাব। আমি এটা বহুত ধুনীয়া মন্দিৰ পালো মন্দিৰটোৰ নাম হৈছে যোগেশ্বৰ মন্দিৰ ইয়াতে আমি ৰখিবলৈ দেখাব চেষ্টা কৰিম। আপোনালোকক ইয়াতে ৰখি অলপমান দেখুৱাব চেষ্টা কৰিম যোগেশ্বৰ মন্দিৰটো কেনেকুৱা বা আমি আগতে আহি পোৱা নাছিলো ইয়াত এখন বহুত ধুনীয়া দলঙো আছে এইটো এই যে যোগেশ্বৰ মন্দিৰ আপোনালোকক ৰখি অলপমান দেখুৱাব চেষ্টা কৰিম তো फ्रेंड्स আমি আহি ধুনীয়া মন্দিৰ এটা পাইছো ইয়াতে চাই লওক এইটোৰ নাম হ'ল আপোনাৰ যোগেশ্বৰ মন্দিৰ ইয়াতে ৰখিছো অলপ টাইম আৰু আমি নেক্সট লোকেশনত গৈ আছো চাই থাকক চাই লওক মন্দিৰটো এবাৰ কি ধুনীয়া মন্দিৰ তো फ्रेंड्स আমি আহি এতিয়া অলপ আগত আৰু এখন দলং এখন পাম তো চাই থাকক কি পাই আছো আমি চাই থাকক ক'ত গৈ আছো আমি এতিয়া দলংখন আহি পালো তাৰপিছত আৰু বেছি নাই 1 কিলোমিটাৰ মান হ'ব চাগে চাই থাককচোন কেনেকৈ আমি কি কৰো কি খাওঁ কি দেখুৱাও So friends, আমি দলংখন পালো এইখন দলংখন চাই লওক ইয়াৰ পৰা চাই লওক এবাৰ ভিউটো দেখাই দিয়া So friends, আমি আহি পাই গলো নলবাৰী জিলাত থকা ঐতিহ্যমণ্ডিত বালিলেচা মন্দিৰ চাই থাকক আপোনালোকক এবাৰ সোমাই দেখাই আছো ভিতৰত কি আছে ফাইনেলি আহি পালো দিয়ক বালিলেচা মন্দিৰ বহুত সময়ৰ মূৰত চাওক বালিলেচা মন্দিৰত সোমাইছো আমি গাড়ীখন পাৰ্কিং কৰি লওঁ ৰ'ব ইয়াত তো ফ্ৰেণ্ডছ আজি চানডে বুলি আজি ওলাই আহিলোঁ অলপ ফুৰিব ওলাই আহিলোঁ ভাইটিহঁতৰ লগত দিনটো অলপ স্পেণ্ড কৰিব ওলাই আহিলোঁ চ' আজি কিছুমান জাগা দেখাবলৈ চেষ্টা কৰিম আমি চাই থাকক আমাৰ ভিডিঅ'বোৰ তো ফ্ৰেণ্ডছ ইয়াতে আজি এখন বিয়া চলি আছে তো ইয়াতে বহুত মানুহ ভিৰ দেখা গৈছে তো চাই থাকক তো ফ্ৰেণ্ডছ ইয়াত আমি এটা পুখুৰী দেখিছোঁ চাওক আহক এইফালে আহক আহি যা তো ফ্ৰেণ্ডছ এয়া চাওক ইয়াতে এটা পুখুৰী আছে ধুনীয়া পুখুৰী এটা আছে ইয়াত দেখিবলৈ পাইছে ধুনীয়া পুখুৰী এটা আছে এইটো পুখুৰীত আচলতে কাছু আছে আৰু বিভিন্ন ধৰণৰ মাছ আছে চ' ইয়াতে এটা ডাঙৰ কাছু আছে যদি সম্ভৱ হয় আমি দেখাব চেষ্টা কৰিম আহি থাকক তো ফ্ৰেণ্ডছ ইয়াতে কাছু আছে আৰু লগতে ডাঙৰ ডাঙৰ মাছ আছে আমি দেখাবলৈ চেষ্টা কৰিম আৰু লগতে আমি আদাৰ লৈ আহিছোঁ আদাৰ দিবলৈ চেষ্টা কৰিম আহকচোন চাওক এই গাইজ এতিয়া আমি মাছক আদাৰ দি মাছ আপোনালোকে মাছবোৰ চাওক না কি ডাঙৰ ডাঙৰ মাছ বহুত বিভিন্ন ধৰণৰ মাছ আছে ইয়াত এইবিলাক চাওক এইবিলাক কিমান ডাঙৰ ডাঙৰ মাছ আছে ইয়াতে আমি এতিয়া আদাৰ দি আছোঁ
তো ইয়াতে কাছু ডাঙৰ আছে ডাঙৰ কেইটা যদি সম্ভৱ হয় আমি দেখাব চেষ্টা কৰিম ফ্ৰেণ্ডছ এয়া দেখিবলৈ পাইছে বহুত ডাঙৰ ডাঙৰ মাছ আছে এইটো পুখুৰীত দেখিবলৈ পাইছে এতিয়া আমি পাৰ্ক এখনত বহি আছো এয়া মিনাল দা আছে আৰু মানস আছে বিকি আছে মানে মিনাল দা কিবা অলপ কৈ দিয়া বঢ়িয়া আল্টিমেট ফিলিংছ বহুত ভাল লাগিছে ইয়াতে অলপমান বহিছোঁ পাৰ্ক এখন আছে ইয়াতে দেখিবলৈ পাইছে পাৰ্কখন বহুত এই ডাঙৰ পুখুৰী এটা আছে আমাৰ ইয়াত চ' ফ্ৰেণ্ডছ চাওক আমি এতিয়া ক'ত আছোঁ আজি চাওক কি ধুনীয়া লোকেশ্যন এটা কি ধুনীয়া এটা ৰাস্তাৰ মাজেৰে গৈ আছোঁ গছৰ তলে তলে গৈ আছোঁ চাই থাকক তো ফ্ৰেণ্ডছ চাওক আমি এতিয়া ক'ত গৈ আছোঁ কি ধুনীয়া গছ ইয়াত গছৰ তলে তলে আমি গৈ আছোঁ আজি বহুত মজা ফিলিংছ এটা আহিছে ইয়ালৈ আহি বহুতে ভাল লাগিছে আৰু আহিম আমি ইয়ালৈ মানুহ কেনে লাগিছে মজা মজা অপি তো ফ্ৰেণ্ডছ ইয়াতে এটা ধুনীয়া আৰ্ট দেখা পাইছোঁ সকলোৰে মৰমৰ জুবিনদাৰ আৰ্ট এটা ইয়াতে আঁকিছে কোনোবা এজন ল'ৰা ইয়াৰ লোকেল ল'ৰাই চ' আমি চাওঁ আহকচোন কেনেকুৱা হৈছে তো বন্ধুসকল ইয়াৰে চিনাৰীটো এবাৰ চাই লওকচোন কেনে পায় তো ফ্ৰেণ্ডছ আমাৰ সকলোৰে মৰমৰ জুবিন দাক ইয়াতে অংকন কৰিছে আমাৰ ইয়াৰ নলবাৰীৰ ল'ৰা এজন হয় তেওঁৰ নাম হ'ল নিপুৱে ধুনীয়াকৈ ইয়াতে অংকন কৰিছে চাই লওক এবাৰ বহুত ধুনীয়াকৈ আঁকিছে জুবিন দাক ফ্ৰেণ্ডছ ইয়াতে আজি এখন বিয়া চলি আছে চ' এইফালে প্ৰগ্ৰাম চলি আছে বিয়াৰ এই মন্দিৰটো চাবলৈ পাইছে আপোনালোকে দেখিছে তো ফ্ৰেণ্ডছ আমি ৰাতিপুৱাৰ পৰাই একো খোৱা নাছিলোঁ কাৰণ কিয় আমি মন্দিৰত আহিছোঁ চ' একো খোৱা নাছিলোঁ এতিয়া আপোনাৰ টাইম হৈছে 3টা চ' ইয়াতে এখন দোকান পাইছোঁ দোকানখন কিবা অলপ খাই লওঁ আকৌ ভিডিঅ' বনাই আছোঁ আপোনালোক দেখাই আছোঁ আহি থাকক কথা হ'ব তো ফ্ৰেণ্ডছ আমি ইয়াতে কিবা অলপ খাই লওঁ আৰু অলপ পিছত লগ পাই আছোঁ আপোনালোকক চাই থাকক চ' ফ্ৰেণ্ডছ এতিয়া আমি পৰঠা খাম খাইবলৈ আৰু গৈ আছোঁ মন্দিৰত চাই থাকক আৰু ঘৰত চাই থাকক তো ফ্ৰেণ্ডছ আমাৰ খোৱা লোৱা হৈ গ'ল আমি ইয়াতে পৰঠা আৰু স্প্ৰাইট খালোঁ এতিয়া গৈ আছোঁ তো ফ্ৰেণ্ডছ মন্দিৰটো চাই লওক এবাৰ ইমান ধুনীয়া মন্দিৰ এইটো হৈছে মন্দিৰটো চাই লওক মন্দিৰটো এবাৰ চাই লওক ইফালে আপোনাৰ এটা বিবাহ ভৱন আছে ইয়াতে তোমাৰ আপোনাৰ ৰিচিপশ্যন প্ৰগ্ৰেম হয় আমি ৰাতিপুৱা 10টাত ওলাই আহিছিলোঁ তো ইয়াতে আমি দিনটো স্পেণ্ড কৰিলোঁ ধুনীয়াকৈ গোটেইকেইটা ভাইটিহঁতৰ লগত দিনটো স্পেণ্ড কৰিলোঁ ইয়াতে বহুত ধুনীয়া পৰিৱেশৰ মাজত দিনটো স্পেণ্ড কৰিলোঁ তো কেনেকুৱা লাগিছে মজা আল্টিমেট ফিলিংছ দিনটো ধুনীয়াকৈ আমি স্পেণ্ড কৰিলোঁ এতিয়া আমি আৰু যাম আৰু তো যোৱাৰ আগতে কি কৰোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে মজা জাগা মজা বিকি কেনে লাগিছে আহি মজা লাগিছে মজা নীৰৱ কেনে লাগিছে আহি মজা লাগিছে মজা ফিলিংছ আহিছে আজি আমি জংঘলৰ মাজে মাজে গৈ আছোঁ চাই থাকক ৰাইজ জংঘলৰ মাজে মাজে যাই আছোঁ দেখিবলৈ পাইছে জংঘলৰ মাজে মাজে গৈ আছোঁ আমি কি মজা চিনাৰী আহিছে কি ভিউ চাওক নাই বা চ' চাওক ফ্ৰেণ্ডছ ইয়াতে কোনো মানুহ নাই আমি চাৰিটাই আছোঁ আমি এইকেইটাই আছোঁ ইয়াত বেলেগ মানুহ কোনো নাই কি সুন্দৰ পৰিৱেশ ৰেডি গ' 2 3 গ' লাহে যা ভাত পৰবি পৰি লাগ দে তো ফ্ৰেণ্ডছ আমি এটা মন্দিৰ পাইছোঁ ইয়াতে তো ইয়াতে কোনো মানুহটো নাই আমি এইকেইটাই আছোঁ খোজকাঢ়ি গৈ আছোঁ জংঘলৰ মাজে মাজে আহি এইটো মন্দিৰ পাইছোঁ ইয়াতে চাই লওক মন্দিৰটো কেনেকুৱা চাওক লৈছোঁ এইটো মন্দিৰ চাই লওক সেৱা এটা কৰি লওক বঢ়িয়া চাই লওক ইয়াতে
আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ফ্ৰেণ্ডছ, টাইম হৈছে 5:30। এতিয়া আমি মন্দিৰৰ পৰা ওলালোঁ, এতিয়া ঘৰৰ ফালে গৈ থাকিম। তো ফ্ৰেণ্ডছ, আমি এতিয়া ঘৰত যাবলৈ আহিলোঁ। ভাগৰ লাগিছে বহুত, দিনটো আমি বহুত দৌৰা দৌৰি কৰিলোঁ, ভাগৰ লাগিছে বহুত। তো এতিয়া ঘৰত যাই আছোঁ। চাওক, আমি এতিয়া সন্ধিয়া আমি ঘৰৰ ফালে গৈ আছোঁ। কি ধুনীয়া দৃশ্য চাওক, গাঁৱৰ দৃশ্য। গাঁৱৰ মাজে মাজে গৈ আছোঁ। কি ধুনীয়া ধাননি পথাৰ আছে, এয়া চাওক। দুয়োফালে পথাৰ, মাজেৰে ৰাস্তা, এইফালেদি আমি গৈ আছোঁ। তো ফ্ৰেণ্ডছ, আমি এতিয়া ঘৰৰ ফালে গৈ আছোঁ। গধূলি আপোনাৰ টাইম হৈছে এতিয়া 6:30 মান হৈছে চাগে। ঘৰৰ ফালে গৈ আছোঁ, চাই থাকক। আজি দিনটো আমাৰ ভালে গ'ল, বাট গাড়ীখন অলপ বেয়া হৈছিল। তো যি কি নহওক, আমি ভালে আহি অলমষ্ট ঘৰ পামেই আৰু। আরে গাড়ি তো বেয়া হবই না। তো ফ্ৰেণ্ডছ, ফাইনেলি আমি আহি ঘৰ পাই গ'লোঁ। এতিয়া গা পা ধুম আৰু গা পা ধুই অকণমান ৰেষ্ট ল'ম। তো আমাৰ ভিডিঅ'বোৰ চাই থাকিব আৰু নেক্সট ধামাকা ভিডিঅ' আহি আছে। নেক্সট আৰু গৈ আছোঁ আমি ধুনীয়া ঠাইত ফুৰিব। ভিডিঅ'বোৰ চাই থাকিব আমাৰ। ধন্যবাদ, বাই বাই।